ৰাতি 12:30 বাজিছে আৰু মই এতিয়া লাল চাহ আৰু ব্ৰেড খাব লৈছো ব্ৰেডটো ভাজি লৈছো মানে হেৰি ভাত খাব মন যোৱা নাই গেষ্টিক হৈ আছে বমি ভাব হৈ আছে কামৰ পৰা এতিয়া লাল চাহ খাব লৈছো মানে আজি কামতো মই ভাত খোৱা নাই একো গেষ্টিকৰ কাৰণে ঔষধ খাইছো কোনো এতিয়া ভাল পোৱা নাই তাতো মানে বমি ভাব হৈ আছে পুৰি দিগদাৰ হৈ আছে কিহৰ কাৰণে বা ক'ব নোৱাৰো এটা লাল চাহ ভাল লাগে লাল চাহ আৰু ব্ৰেড খাই পেলাই ভাল লাগে